মৰ্নিং মই চুম্পি গগৈ মই অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহকচোন আজি মোৰ ভিডিঅ'টোত কি হয় চাওঁ যে দেখাইছিলোঁ বেলি ফুল কেইজোপা এয়া কি ধুনীয়াকৈ ফুলিছে চাওক আমাৰ এইজনী গাহৰিজনী জগিলে দেখিছেনে 9টা পোৱালি দিলে এইজনী এইজোপা তেতেলীবোৰ বহুত পকি গ'ল অলপমান পাৰি থ'ব লাগিব আপোনালোকেও খাব নি আহি যাব দেই পকা পকা তেতেলী খাব নি আহিব ইমান ধুনীয়া ধুনীয়া পক্ষী আছে এতিয়া তলি উলিয়াবৰ কাৰণে হাল বাই আছে ট্ৰেক্টৰে এইডোখৰতে আৰু অলপ জলকীয়া পুলি ৰুব এইডোখৰতে এইডোখৰ এয়া হাল চাল বাই কৰি মাছ ধৰিছে মাছ লাগে নে নালাগে চাওঁচোন বলক ধুনীয়া ফুলিছে মাছ লাগিছে ঠিক নাই দেই অঁ লাগিছে টিংটো লৈ তাই মাছ ধৰিব নাই আকৌ ভয়হে যিমান তো টিংটো আনগে আকৌ টিংটো আন কোন Kali bam deh. Kali hal bam. Esa. Ki? Spring khali sa ni ba lagat? Tumi khaliব নোৱাৰা নহয় হুনে কি খেলিছা নো আপোনালোকক মই এটা কথা কওঁ আগতীয়াকৈ কৈছোঁ মই ডক্টৰ হ'বলৈ নাই যোৱা কিন্তু দেই এইটো গাঁৱলীয়া পদ্ধতিহে আমি এনেও আমাৰ ল'ৰা ছোৱালীক তেল নহৰু গৰম কৰি নাকত দিওঁৱে চৰ্দি লাগিলে নহয়নে মই ল'ৰাক নহৰু তেল নিদিওঁ মই তাক চৰ্দি লাগিলে এবছৰলৈকে তাৰ চৰ্দি নুগুচেই আমাৰ এতিয়া তাৰ 2 বছৰ হৈছে তাৰ মানে চৰ্দি নুগুচেই টোটেলি এই 10 দিনমান ভাল হয় আকৌ 10 দিনমান পিছত হয় আকৌ ডাক্তৰৰ ওচৰলৈ নিব লাগে উশাহ নাপালে ভাল নালাগে নহয় ল'ৰা ছোৱালী তাৰপিছত 1000 নহৰু তেল দিলোঁ কিমান দিলোঁ ঠিক নাই ভাল নহয় চৰ্দি লগা কিন্তু মোৰ আমাৰ বা হয় মানুহজনৰ বায়েক এটা চুম্পি বোলে এইটো দিবাচোন তেলটো খাটি সৰিয়হৰ তেল সেইফালে বাইদেউহঁতৰ ঘৰ ফালে পিছে তুমি বোলে দিবাচোন এইটো দি চাবাচোন তাক মানে মূৰ চুৰ বিষালেও ডাঙৰ মানুহৰ মূৰ চুৰ বিষালেও আপোনালোকে 10 দিনমান লৈ দিবচোন তেলটো এটুপকে সদায় ডেইলি ল'ব তাৰপিছত মোৰ ল'ৰাটোকো এয়া 2 বছৰ হ'ল এবছৰলৈকে তেনেকেই থাকিলে তেতিয়ালৈকে গমো পোৱা নাছিলোঁ বাৰু এইটো তেল দিব লাগে বুলি তাৰপিছত এই এবছৰ কিন্তু চৰ্দি মানে টোটেলিয়ে নাই বুলিয়ে ক'ব পাৰি এদিন নুয়ে নাই লগা তাৰপিছত ধুনীয়াকৈ সি মানে আৰু সৰু ল'ৰা ছোৱালীবোৰ উশাহ ল'বলৈ কষ্ট নাপালে ভালো নালাগে কেনেকুৱা আমনি কৰি থাকে সেইটো কাৰণে আপোনালোকে এই খাটি সৰিয়হৰ তেলটো দি চাবচোন য'ত সৰিয়হৰ খেতি কৰে য'ত পেৰে মানে তাত পোৱা যাব কোনো ভেজাল হ'ব নালাগিব আমাৰ ইঞ্জিন তেলটো দিলে ইমান জনজনাই নাকটো হয়নে সৰু ল'ৰা ছোৱালীকটো তেনেকৈ ডাইৰেক্ট দি দিব নোৱাৰি
কিমান পুৰিব কিমান কান্দিব সিহঁতি এইটো তেল দিলে অকণমানেই নুপুৰে মই ল'ৰাটোক সদায়ে দিওঁ সি কিন্তু কান্দে আকৌ সি কান্দিব দিয়া সময়ত তাৰপিছত একো নকৰে তাৰমানে দিবলৈ নিদিয়ে অকণ পিয়াই নাই নাকটো দিলে মানে তাৰ মানে সি অকণো মানে এই এবছৰ দিন ধুনীয়াকৈ আছে আৰু মোৰো মূৰ বিষালে তেনেকৈ মই দি দিওঁ মই সঁচাকৈ ভাল পাওঁ আৰু ছোৱালীকো মই তেনেকৈ দি থাকোঁ ছোৱালীজনীকো দিওঁ ল'ৰাটোকো দিওঁ দুইটাকেই দি থাকোঁ ভালকৈ দি থাকোঁ তেনেকৈ এতিয়া ঠিকে আছে সিহঁতি চৰ্দি এবছৰ কোনো ল'ৰাটোও হোৱা নাই ছোৱালীজনীও হোৱা নাই সৰু ল'ৰা ছোৱালী যিবিলাকৰ ঘৰত সৰু ল'ৰা ছোৱালী আছে দি চাব পাৰে দিবচোন মোৰ ক্ষেত্ৰতে মই প্ৰমাণ পাইছোঁ সঁচাকৈ ভাল হৈছে ল'ৰাটো আৰু মোৰ এদিন চৰ্দি হৈছিলে মই এনেই সদায় নিদিওঁ আৰু মই ল'ৰাটোক কিন্তু দিওঁ দেই মই নিদিওঁ কিন্তু মই তেনেকৈ সেইদিনাখন অলপ পানী ওলাইছে দেখোন ডাক্তৰে কিবা লাগিছে মই সঁচাকৈ দিলোঁ শোৱাৰ সময়ত দুটোপাল দি দিলোঁ মইতো অলপ ডাঙৰ কেনে তাৰপিছত সৰু ল'ৰা ছোৱালীক দুটোপাল দিব লাগে তাৰপিছত মই ল'লোঁ এতিয়া পিছদিনাখন সঁচাকৈয়ে নাই মোৰ পানী অকণমানো পানী ওলোৱাই নাই মানে নাকে আৰু মই এনেকৈ তেলটো ধুনীয়াকৈ বটল এটাত ভৰাই থৈছোঁ ইমানডোখৰ গৈছে আৰু এবছৰত অকণমানহে ব্যৱহাৰ হয় আৰু অকণমানহে মা ভাগৰ ভিডিঅ'বোৰ যদি চাই ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ তেনেহ'লে বাই বাই